हेलो गाइस, আজি আমাৰ ঘৰ পলক ভয় কমপ্লিট হ'ব। সেইটো কাৰণে আমি কাম কৰা মানুহকেইজনৰ লগত ভাতে সাজ খাম আৰু বনাই থকা হৈছে আৰু কেই গাড়ী লাগিব দেৱাও গাই আৰু কেই গাড়ী লাগিব 4 গাড়ী ফুল হৈ যাব ন। এয়া আমাৰ হৈছেগৈ দেই আৰু অকণমান আছে মানে আছে আৰু হে 3 গাড়ী লাগিব। এইকেইটা হৈ গ'ল। আজি গাহৰি ভাত খাব লাগিব। আজি লাষ্ট খতম হৈ যাব পলক ভাই। এতিয়ালৈকে কেই গাড়ী ভৰালে 2 গাড়ী 4 গাড়ী ভৰালে ন। ৰাতিপুৱা পৰা 4 গাড়ী ভৰালেই বহুত খাতৰা মানুহ এই দুইজন। কাৰোবাক দৰকাৰ হ'লে মাতিব দেই। আজি ঘৰৰ পলক ভৰা মানুহৰ সৈতে এসাঁজ খাব লাগিব। তাকে বনাই আছোঁ আৰু কাম খতম হ'ব যিহেতু এসাঁজ খুৱাই পঠিয়াব লাগিব আৰু ভালকৈ। দেখিছে লাই গাহৰি এইফালে লোকেল গুটি আলু গোটা গোটাকৈ দিছোঁ। গাহৰি পিছ চব লাই গাহৰি মেইন। আজি আমাৰ পাৰ্টি চলি আছে অকণমান। আজি পলক বোৱা শেষ। এয়া গাহৰি মাংস এইবিলাক চলি আছে দেই। কেইবাও কাই সেইবোলে কি নাম কিনে অঁ এইবিলাক মুনু কাই এইবিলাক দেৱাও কাই এইবিলাক গাহৰি মাংস এইবিলাক বিয়ে চলি আছে চলি আছে দেই। এইটো গাহৰি অঁ এই গাহৰি হৈ গ'ল। এইবিলাক হৈ গ'ল লাই চলি আছে আৰু এতিয়া লাহেকৈ ভাত খাব আৰু আজি কাম খতম হ'ব নাই। ঠিক আছে চাই থাকক। এই আমি ভাত খাবলৈ বহিছোঁ দেই। এয়া গ'ল ভাত এইবিলাক আলু এইবিলাক গাহৰি মাংস এইবিলাক আচাৰ এইবিলাক হ'ল গাহৰি। গাহৰি কেনেকুৱা আছে? গাহৰি কেনেকুৱা আছে? ভাল আছে। আজি খানাটো কেনেকুৱা আছে? একদম নেচাৰ কলপাতত কলপাতত খোৱা আছে। অঁ এইবিলাক আছে বিয়েৰ বটল এইটো আছে অলপ খাব পৰাই নাই। এইটো খালী হৈছে এটা। এতিয়া আমি খাই লওঁ। এইটো গাহৰি পিচ আজি পলক ভৰা কাম খতম হ'ব ফাউণ্ডেশ্যনৰ। তাকে ভাত দেখিছে কলপাতত আজি আমি ঢালাই খতম কৰিলোঁ। ঢালাই নহয় পলক ভৰা এটা এটাকৈ চব খতম হৈ গৈ থাকিব। তাৰপৰা নেক্সট ঢালাই আহিব। ঠিক আছে।